নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে এডু 247 ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ ৪ৰ্থ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছ 4 ইয়াৰ প্ৰথম পাঠ অৰ্থাৎ প্ৰথম লেসনটো লুক এট দি মুন টোত থকা প্ৰশ্নসমূহ আলোচনা কৰিম। আহা তেন্তে ভিডিঅ'টোলৈ আগবাঢ়ো। লেসন নম্বৰ 1 লুক এট দি মুন। ইয়াত থকা আমি প্ৰশ্নখিনি আলোচনা কৰিম। তোমালোকক দিছে এক্টিভিটিজ কাৰ্যকলাপ 1 নম্বৰত 1 লেটছ ফাইণ্ড হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আহা আমি কিমান শিকিলোঁ তাকে চাওঁ, তাকে জানো। এই নম্বৰ কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য নেম অফ দ্য পয়েম। অৰ্থাৎ তোমালোকে যে পঢ়িলা, ইতিমধ্যে পঢ়িলা কবিতাটি, এই কবিতাটিৰ নামটো কি? ইয়াৰ আমি উত্তৰটো কৰিবলৈ চেষ্টা কৰিম। আমি ধুনীয়াকৈ এই ধৰণে আমি লিখিব পাৰোঁ। উত্তৰটো আমি এই ধৰণে দিব পাৰোঁ। আনচাৰ দ্য নেম অফ দ্য পয়েম ইজ লুক এট দি মুন। অৰ্থাৎ আমি পঢ়া কবিতাটিৰ নাম হৈছে লুক এট দি মুন। এতিয়া আমি আহোঁ 2 নম্বৰ প্ৰশ্নটোলৈ। হোৱাট অৰ্থাৎ বি নম্বৰ প্ৰশ্নটোলৈ। হোৱাট লুকছ লাইক এ লেম্প ইন দি এয়াৰ। তোমালোকে কবিতাটিত এইখিনি পঢ়িব পাইছিলে যে বতাহত কোনটো বস্তু বতাহত চাকিৰ দৰে দেখি। উত্তৰটো আমি এনেধৰণে দিব পাৰোঁ। দি মুন লুকছ লাইক এ লেম্প ইন দি এয়াৰ। অৰ্থাৎ চন্দ্ৰটো যোনটো বতাহত এটি চাকিৰ দৰে লাগে, চাকিৰ দৰে দেখি। এতিয়া চি নম্বৰ প্ৰশ্নটো হোৱাট ডাজ দ্য মুন লুক লাইক হুৱেন চি ইজ স্মলাৰ। অৰ্থাৎ যেতিয়া চন্দ্ৰটো অৰ্থাৎ যোনটো সৰু হৈ থাকে তেতিয়া ই দেখাত কেনেকুৱা হয়। আমি কবিতাটিত পাইছিলোঁ, আলোচনা কৰিছিলোঁ, ধুনীয়াকৈ ছবিৰ সহায়ত দেখুৱাইছিলোঁ যে বৌৰ সহায়ত হয়, বৌৰ নিচিনা লাগে। আমি প্ৰথম ভিডিঅ'টোত দিছিলোঁ, তোমালোকে চাই ল'বা। এতিয়া আমি উত্তৰটো কৰিম। দি মুন লুকছ লাইক এ বৌ হুৱেন চি ইজ স্মলাৰ। অৰ্থাৎ চন্দ্ৰটো বা যোনটো এটি ধেনুৰ দৰে লাগে দেখাত হয় যেতিয়া ই সৰু হৈ থাকে। এতিয়া ডি নম্বৰ প্ৰশ্নটো হোৱাট ডাজ দ্য মুন লুক লাইক হুৱেন চি গ্ৰ'জ বিগাৰ। অৰ্থাৎ যোনটো বা চন্দ্ৰটো যেতিয়া ডাঙৰ হৈ আহে তেতিয়া ই দেখাত কেনেকুৱা হয়। উত্তৰটো হ'ব দ্য মুন লুকছ লাইক এন হুৱেন চি গ্ৰ'জ বিগাৰ। অৰ্থাৎ চন্দ্ৰটো বা জোনটো যেতিয়া ডাঙৰ হৈ আহে তেতিয়া ইংৰাজী লিটাৰ বা অৰ্থাৎ বৰ্ণ দৰে হয়। গতিকে আমি এই 4টা প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ কৰিলোঁ। এইখিনিতে কেইটামান শব্দৰ অৰ্থ জানি লোৱা। পয়েম মানে হৈছে কবিতা, লেম্প মানে চাকিটো, এয়াৰ বতাহ, মুন ইতিমধ্যে কৈ আছোঁ চন্দ্ৰ বা জোন, স্মলাৰ মানে সৰু, গ্ৰ'জ মানে ডাঙৰ হোৱা, বিগাৰ ডাঙৰ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। লেটছ প্লে উইথ ৰাইমিং ৱৰ্ডছ। আহা আমি ৰাইমিং শব্দৰ সৈতে খেলোঁ। ৰাইমিং ৱৰ্ড মানে হৈছে কোনো এটা শব্দৰ শেষৰ ধ্বনিৰ সৈতে মিল থকা অন্যান্য শব্দবিলাক, সেইবিলাককে ৰাইমিং ৱৰ্ড বুলি কোৱা হয়। ইয়াত এগৰাকী মাতৃ আৰু তেওঁৰ ছোৱালী এজনীৰ কথোপকথনৰ সহায়ত ৰাইমিং ৱৰ্ডৰ উদাহৰণ দিবলৈ চেষ্টা চলোৱা হৈছে। আমি তেওঁলোকৰ কথোপকথনখিনি ধুনীয়াকৈ পঢ়োচোন। 1 নম্বৰ মাকে কৈছে, মাদাৰে কৈছে, উই নো ৰাইমিং ৱৰ্ডছ ডণ্ট উই। আমি ৰাইমিং ৱৰ্ড মানে কি জানো, আমি নাজানোনে? ছোৱালী গাৰ্লজনীয়ে কৈছে, য়েছ মাদাৰ, হয় মা, আমি জানো। এতিয়া মাকে কৈছে, লেটছ প্লে, আহা আমি খেলোঁ। আই উইল চে ছাম ৱৰ্ডছ, মই কিছুমান শব্দ ক'ম। ৰিড দ্য পয়েম এণ্ড চে 1 ৰাইমিং ৱৰ্ড ফৰ ইচ ওৱান। মই কেইটামান শব্দ ক'ম আৰু প্ৰতিটো শব্দৰ বিপৰীতে তুমি একোটাকৈ ৰাইমিং ৱৰ্ড ক'ব লাগিব। অৰ্থাৎ শেষৰ ধ্বনিৰ সৈতে মিল থকা শব্দ তুমি ক'ব লাগিব। ছোৱালীজনীয়ে কৈছে, অ'কে মাদাৰ, হ'ব মা। এতিয়া তেওঁৰ মাকে শব্দবিলাক কৈ গৈছে। শব্দখিনি কি? টুক, নন, হেয়াৰ, ফাদাৰ, বুকছ, ৰেম্প, কাউ, টলাৰ।
এইখিনি অৰ্থখিনিও মই তোমালোকক কৈ দিওঁ। টুক লোৱা বুজায়, নুন মানে দুপৰীয়া সময়টোক বুজায়, হেয়াৰ চুলি, ফাদাৰ দেউতা পিতৃ, বুকছ কিতাপবোৰ, ৰেম্প সাধাৰণতে মঞ্চ বুজায়, কাউ হৈছে গৰু, টলাৰ ওখ। এইটো এটা কম্পাৰেটিভ ডিগ্ৰী, তোমালোকে পিছলৈ শিকিবা, তোমালোকক শিকাম। এতিয়া আহোঁ এইখিনিৰ সম্বন্ধীয় ৰাইমিং ৱৰ্ডখিনি, ছোৱালীজনীয়ে কোৱা ৰাইমিং ৱৰ্ডখিনি আমি ধুনীয়াকৈ বিচাৰি উলিয়াব পাৰিম পাঠটিত। গতিকে আমি এইখিনি এনেধৰণে লিখি উলিয়াইছোঁ। টুক মানে লুক, টুকুৰ বিপৰীতে লুক ৰাইমিং ৱৰ্ডটো। নানৰ বিপৰীতে মুন, হেয়াৰ তাৰ বিপৰীতে এয়াৰ, ফাদাৰ মাদাৰ, বুকছ লুকছ, ৰেম্প লেম্প, কাউ বৌ, স্মলাৰ স্মলাৰ কাৰণে ৰাইমিং ৱৰ্ডটো হ'ব স্মলাৰ। গতিকে আমি 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰিলোঁ, এইখিনি শেষ হ'ল। এতিয়া আমি আগবাঢ়োঁ 3 নম্বৰ প্ৰশ্নটোলৈ। ৰাইট দ্য অপ'জিটছ অফ দ্য আণ্ডাৰলাইনড ৱৰ্ডছ। অৰ্থাৎ অপ'জিট মানে হৈছে বিপৰীত, আণ্ডাৰলাইন মানে হ'লে আঁচটনা। ইয়াত তোমালোকক প্ৰশ্নটোত বুজাইছে যে তলৰ আঁচটনা শব্দখিনিৰ বিপৰীত শব্দবিলাক কোৱা। যেনেকৈ আমি দিনৰ বিপৰীত কি কওঁ? ৰাতি কওঁ। ঠাণ্ডাৰ বিপৰীত গৰম কওঁ। সেনেকৈ ইংৰাজীতো আছে। ইয়াত আমি প্ৰথমে পঢ়ি ল'ম, পিছত আমি তাৰ বিপৰীত অপ'জিট ৱৰ্ডখিনি বিচাৰি উলিয়াম। কোনখিনি আণ্ডাৰলাইন ৱৰ্ড সেইখিনিও চাম। অহ লুক এট দি মুন, শ্বি ইজ শ্বাইনিং আপ দেয়াৰ। আমাৰ আণ্ডাৰলাইন কৰা শব্দ দুটা কোন দুটা? শ্বি আৰু আপ। শ্বি মানে হৈছে তাই, অসমীয়াত তাই বুজায়, গতিকে তাৰ বিপৰীত হ'ব হি। অৰ্থাৎ ল'ৰাক সাধাৰণতে হি বুলি ব্যৱহাৰ কৰে পুৰুষ বুজাবলৈ। আপ ওপৰত থকা বুজায়, ইয়াৰ বিপৰীত হ'ব ডাউন। গতিকে আমি এইখিনি এনেধৰণে লিখিব পাৰিম। চি তাৰ বিপৰীত হি, অপ'জিট টু হি। আপ তাৰ অপ'জিট ডাউন। এতিয়া আমি আহোঁ 4 নম্বৰ প্ৰশ্নটিলৈ। ৰিড এলাউড দ্য ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ। অৰ্থাৎ এলাউড মানে উচ্চ স্বৰে ডাঙৰকৈ, ৰিড মানে পঢ়া, ফলোয়িং পেয়াৰ্ছ অফ ৱৰ্ডছ তলত দিয়া জুৰীয়া শব্দবিলাক। অৰ্থাৎ ইয়াত প্ৰশ্নটোত বুজাইছে যে তলত দিয়া জুৰীয়া শব্দবিলাক উচ্চ শব্দ কৰি পঢ়া। বিফ'ৰ তাৰ বিপৰীতে দিছে আফটাৰ, ডে নাইট, বিউটিফুল আগলি, আউটছাইড ইনছাইড, ফাৰ নিয়েৰ, পিক থ্ৰ'। আমি এইখিনি অৰ্থখিনি বিচাৰিলে আমি এনেকৈ পাম। বিফ'ৰে আগত বুজায়, আফটাৰ পিছত, ডে দিন, নাইট ৰাতি, বিউটিফুল অৰ্থাৎ ধুনীয়া, আগলি কুৎসিত। আউটছাইড ইনছাইড বাহিৰ ফাল, আউটছাইডে বাহিৰ ফাল বুজায়, ইনছাইড ভিতৰ ফাল। ফাৰ অৰ্থাৎ দূৰত থকা বস্তু, নিয়েৰ ওচৰত, পিক লোৱা, থ্ৰ' মানে দলিয়াই দিয়া, এৰি দিয়া। আজিলৈ ভিডিঅ'টো ইমানেই। তোমালোকে বুজি নাপালে তলত কমেণ্ট কৰি জনাবা। ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি থবা। ধন্যবাদ।